নমস্কাৰ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আহিছো ডিব্ৰুগড়ৰ আধাৰ হেড অফিচলৈ। আপোনালোকৰ যদি আধাৰ কাৰ্ডৰ যিকোনো ধৰণৰ কাম আছে সকলোখিনি কাম ইয়াতে হ'ব। আমি আজি আহিছো আমাৰ ডাঙৰ ল'ৰাৰ হোমাৰঘৰ আধাৰ কাৰ্ডখন আপডেট কৰাবলৈ। আপোনালোকে গম পাইছেনে যে আধাৰ কাৰ্ড 3খন উলিয়াব লাগে? যদি নাজানে মই জনাই দিছো। যদি আপোনাৰ সন্তানটোৰ বয়স 5 বছৰৰ তলৰ হয় তেনেহলে প্ৰথমখন আধাৰ কাৰ্ড উলিয়াব লাগিব, আৰু যদি আপোনাৰ সন্তানটোৰ বয়স 5 বছৰৰ ওপৰ হৈ গৈছে তেনেহলে 2 নম্বৰখন আধাৰ কাৰ্ড উলিয়াব লাগিব, আৰু যদি আপোনাৰ সন্তানটোৰ বয়স 15 বছৰ পাৰ হৈ গৈছে তেনেহলে 3 নম্বৰখন আধাৰ কাৰ্ড উলিয়াব লাগিব। আপোনালোকে এটা কথা মন কৰিবচোন, আপোনালোকৰ ওচৰত যোনখন আধাৰ কাৰ্ড আছে তাৰ তলৰ ফালে চাব এটা লাইন লিখা আছে দিছ আধাৰ কাৰ্ড ভেলিড টিল 5 years, নহলে বা লিখা থাকিব দিছ আধাৰ কাৰ্ড ভেলিড টিল 15 years। যদি এনেদৰে লিখা আছে তেনেহলে অতি সোনকালে আধাৰ কাৰ্ডখন আপডেট কৰাই ল'ব। এয়া আমি আহি পালোহি আধাৰ কাৰ্ড অফিচ। প্ৰথমে সোমাই আপোনালোকে দেখা পাব কেইটামান কাউণ্টাৰ। আপোনালোকৰ অসুবিধাৰ কথা তাৰে যিকোনো এটা কাউণ্টাৰত গৈ জনাব। তেখেতসকলে এটা টোকেন নম্বৰ দিব আৰু লগতে এখন কাগজ দিব। সেই টোকেন নম্বৰটো লৈ সন্মুখৰ ফালে থকা কাউণ্টাৰ দুটালৈ যাব আৰু তাৰে এটা কাউণ্টাৰত কাগজখন দি দিব। এন্ট্ৰি কৰি আপোনালোকক আকৌ এটা কাউণ্টাৰ নম্বৰ দিব। এতিয়া কাউণ্টাৰৰ পৰা দিয়া কাগজকেইখন লৈ আপোনালোকে আধাৰ কাৰ্ডৰ কাম কৰা অফিচাৰজনৰ ওচৰলৈ যাব। তেখেতসকলে কাম কাজখিনি কৰি যাব আৰু আপোনালোকে তেখেতসকলে কোৱা মতে কৰি গ'লেই হ'ল। তেখেতসকলে সুন্দৰভাৱে কামখিনি কৰি দিব। কিছু সময় পাছতে আধাৰ কাৰ্ডৰ কাম সম্পূৰ্ণ হৈ যাব। আপোনালোকে যদি কিছু সময় অপেক্ষা কৰিবলগীয়া হয় তেনেহ'লে ইয়াত বহুখিনি চেয়াৰ দি থোৱা আছে য'ত আপোনালোকে অপেক্ষা কৰিব পাৰে। এটা কথা জনাই দিছোঁ যে ডিব্ৰুগড়ৰ আধাৰ কাৰ্ডৰ হেড অফিচটো হোটেল ইঞ্চুৰিয়াৰ ওপৰ মহলাত আছে। আপোনালোকৰ যাতে আধাৰ অফিচটো উলিয়াবলৈ কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে মই লোকেশ্যনটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ। আশা কৰোঁ এই ইনফৰমেশ্যনটোৱে আপোনালোকক আধাৰ কাৰ্ড আপডেট কৰিবলৈ কিছু হ'লেও সহায় কৰিব। আমাৰ ভিডিঅ'বিলাক চাই থাকিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।